হাই এভৰিৱান আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো বহুত দিন হল ভিডিঅ' দিব পৰা নাই লৰা ছোৱালী দুটাৰ এক্সাম চলি আছে অলপ বিজি হৈ আছিলো সেই কাৰণে আমাৰ গাঁৱত যেহেতু এতিয়া বিহু হৈ আছে সেই কাৰণে ভাবিলো আজি বৰা চাউলৰ মিঠা জলপান এটা বনাইছো হেতু আপোনালোকৰ আগত শেয়াৰ কৰিব মন গল যি সকলে জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব আৰু যি সকলে নাজানে তেওঁলোকৰ অলপ হলেও কামত আহিব বুলি এই ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰথমতে মই বৰা চাউলখিনি 1 ঘণ্টা মানৰ কাৰণে তিয়াই থলো সেই সময়তে এখন পেন লৈ গেছত উঠালো আৰু এচামুচ ঘি দি কেটামান ড্ৰাই ফ্ৰুটস roast কৰিলো আৰু সেই সময়তে ইয়াতে মই বৰা চাউল খিনিও ভাজিলো ভাজি যেতিয়া বৰা চাউলৰ পৰা ধুনিয়া গোন্ধ এটা ওলাই আহিছে সেই সময়তে পানী অলপ ঢালি লৰাই ঢাকন মাৰি থৈ দিলো 2 মিনিট মানৰ পিছত ঢাকন খুলি চালো আৰু বৰা চাউলটি আধা হিজা হৈ গল সেই সময়তে মই ইয়াত 2 চামুচ গুড় দি দিছো আৰু পানী অলপ দি লৰাই ঢাকন মাৰি থৈ দিছো আপোনালোকে যদি গুড় নাখায় চেনিও দিব পাৰে আৰু যিমান মিঠা খায় এটো অনুযায়ী দিব পাৰে কিন্তু গুড় দিলে কি হয় বৰা চাউলৰ কালাৰখিনি বহুত ধুনিয়াকে ওলাই আৰু চেনিতকৈ হেলদি হয় সেইকাৰণে গুড় ব্যৱহাৰ কৰিছো মই ইয়াতে আপোনালোকে দৈ বা ক্ৰীমেৰেও খাব পাৰে আমি কিন্তু আমেৰে খালো যদি এবাৰো ট্ৰাই কৰা নাই এনে ধৰণে বনাই তেনেহলে এবাৰ মান ট্ৰাই কৰি চাব পাৰে খাই ভালে লাগিলে আৰু ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নেপাহৰিব আৰু এটি মোৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিলো বাই বাই